হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ ৰঙালাও আগৰ এটা খুব ধুনীয়া টেষ্টি ৰেচিপি। এতিয়াতো এইটো ছিজন হয়, ৰঙালাও খোৱা বতৰ। ভাবিলোঁ বনাইছোঁ আৰু আপোনালোকৰ আগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়োঁ। তাৰ বাবে এখন কেৰাহী পাতি লৈছোঁ আৰু ইয়াতে মই জোখমতে মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত ইয়াতে মই অলপমান পিঁয়াজ দিছোঁ কাটি ৰখা। এতিয়া এইখিনি মই 2 মিনিটমান ভাজি লৈছোঁ। লগতে এটা শুকান জলকীয়া দিছোঁ। আপোনালোকে কেঁচা জলকীয়াও ইয়াতে দিব পাৰে। লগতে অকণমান নহৰু দিছোঁ থেতেলিয়াই লোৱা। এতিয়া এইখিনি মই 2 মিনিটমান ভাজি লৈছোঁ। তাৰপিছত ইয়াতে মই ৰঙালাও আগখিনি দিছোঁ। ৰঙালাও আগখিনি মই ধুনীয়াকৈ ধুই কাটি বাছি লৈছোঁ। লগতে এটা ডাঙৰ চাইজৰ আলু দিছোঁ। ৰঙালাওখিনি মই অকণমান ডাঙৰকৈ কাটিছোঁ। এতিয়া ইয়াতে মই সোৱাদমতে নিমখ দিছোঁ, অকণমান হালধি দিছোঁ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ মিলাই দিছোঁ। এইখিনি মোৰ মিলোৱা হৈ গৈছে। এতিয়া ইয়াতে মই ঢাকনখন লগাই দিছোঁ, জুইটো মিডিয়াম কৰি, আৰু এয়া মই 5 মিনিটৰ পাছত দেখাইছোঁ। এতিয়া ইয়াতে মই সৰিয়হৰ বটা অকণমান দিছোঁ। এইখিনি মই গুড়া কৰি এনেকৈ পানী অকণমানত ভিজাই ৰাখিছিলোঁ। আপোনালোকে সৰিয়হখিনি মিক্সিত ধুনীয়াকৈ পিচি ল'ব পাৰে। মই শুকানকৈ পিচি থৈ দিওঁ। যেতিয়া বনাবলগীয়া হয় তেতিয়া মই 1 চামুচ এনেদৰে পানী অকণমানত ভিজাই লওঁ আৰু তাৰপিছত ইয়াতে মই দি দিওঁ, কাৰণ অকণমানকৈ পিচিব দিগদাৰ হয় কাৰণে। এতিয়া ইয়াতে মই আৰু অকণমান পানী এড কৰিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া মই 10 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিছোঁ, জুইটো মিডিয়াম কৰি। 10 মিনিটমানৰ পাছত দেখাইছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। আলু একদম ধুনীয়াকৈ গলি গ'ল। এতিয়া মই ঢাকনখন নলগোৱাকৈ এইখিনি মই আকৌ 5 মিনিটমানৰ কাৰণে এনেদৰে জুইতে থৈ দিছোঁ। 5 মিনিটমানৰ পাছত দেখাইছোঁ। এইখিনি আমাৰ খাব পৰাকৈ ৰেডি হৈ গৈছে। মই অকণমান ওচৰৰ পৰা দেখাই দিছোঁ। দেখিছেনে? এতিয়া মই জুইটো বন্ধ কৰি দিলোঁ আৰু ঢাকনখন লগাই থৈ দিলোঁ। মই দুপৰীয়াৰ থালিখন বাঢ়ি পেলাই দেখাইছোঁ। অকণমান ওচৰৰ পৰা দেখাই দিছোঁ। লগতে আছে ৰঙালাও আগৰ চব্জিখন, অকণমান ৰঙালাও পাতৰ চাটনি, ৰেচিপি মোৰ আগে দিয়া আছে চেনেলটোত। অকণমান গাহৰি মাংস, লগতে এডোখৰ নেমু, এটা জলকীয়া। যদি আপোনালোকে ৰঙালাও আগৰ ভাজিখন এনেদৰে খোৱা নাই তেতিয়াহ'লে বনাই খাই চাবচোন। খাবলৈ বহুত বেছি ভাল হৈছে, সঁচাকৈ কৈছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।